Welcome back to my channel. মই শান্তনা আপোনালোক আটাইকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শান্তনা জোৱনলৈকে মাতটো লগাছে বাৰু সৰি লাগি আছে বাট এনিৱেজ আজি আমি কথা পাতিম যে আমি আসলতে শকত কিয় হওঁ এটো বহুতৰ কাৰণে এটা ডাঙৰ কোৱেশ্চন হয় যে মই শকত কিয় মোৰ লগত এনেকুৱা কি হৈ আছে বাট আপুনি নাজানিব পাৰে আপুনি কিহৰ কাৰণে শকত বাট আপোনাৰ যি সকল শুভকাংক্ষী তেওঁলোকে খুব ধুনীয়াকৈ জানে আপুনি আসলতে কিহৰ কাৰণে শকত আপুনি বহুত বাহিৰত খানা খায় আপুনি ঘৰত একেবাৰে কাম নকৰে এনিটাইম বিছনাখনতে পৰি থাকে আপুনি একো কাম নকৰে আপুনি গাড়ী নহলে আপুনি কতোই নাযায় আপুনি লৰচৰ নকৰে আপুনি এক্সাৰসাইজ নকৰে বাগেৰা 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 বাট আপোনাৰ লাইফত আসলতে কি প্ৰবলেম চলি আছে কিহৰ কাৰণে আপুনি শকত হৈ গৈ আছে হেতু বেলেগে কি কৈছে কি ভাবিছে এটো বেলেগ কথা বাট আপুনি নিজে জনাটো দৰকাৰ যে আপুনি কিহৰ কাৰণে শকত হৈ গৈ আছে এনেকুৱা কি হৈ আছে আপোনাৰ গতে আমাৰ মাজত বহুতো এনেকুৱা আছে তেওঁলোকে আসলতে শুব টাইম নাপায় ৰাতি খুব দেৰিকে হয় আৰু ৰাতিপুৱা খুব সোনকালে উঠে তো ডেফিনেটলি আপুনি তেওঁ ক'ব নোৱাৰে যে তই শুই থকাৰ কাৰণে তোৰ টোপনি শকত হৈছ বহুত এনেকুৱা দিনটোৰ কাৰণে ওলাই গৈ ক'ত কি খাইছে খাবই নাপায় ৰাতিপুৱা খুব সোনকালে ওলাই যায় ৰাতি আহি কেইটামান ভাত খায় তো তেওঁক আপুনি ক'ব নোৱাৰে যে তই খুব খাইছ কাৰণে তই শকত হৈছ বাট যিসকলৰ খুব বেছি বাহিৰত জাংক ফুড চকলেট বা এনেকুৱা ফাষ্ট ফুড বা মানে কোনো ধৰণৰ এক্সাৰসাইজ বা শাৰীৰিক কোনো ধৰণৰ তেওঁ ব্যায়াম হোৱা নাই তেনেকৈ যদি কোনোবা শকত আছে তেন্তে সেইটো বেলেগ কথা বাট মই এইকেইটা কেটেগৰীৰ বাহিৰৰ মানুহখিনিৰ কথা কৈ আছো তো আমি কি কাৰণত শকত হ'ব পাৰোঁ ফাৰ্ষ্ট ওৱান ইজ আমাৰ লাইফত ষ্ট্ৰেছ বহুত বেছি হয় আপুনি বিবাহিত হওক আপুনি অবিবাহিত হওক আপুনি মহিলা হওক আপুনি পুৰুষ হওক প্ৰত্যেকৰে জীৱনত আজিকালি কি হৈছে ষ্ট্ৰেছটো খুব বেছি হৈ গৈছে নো ডাউট আজিকালি ল'ৰা ছোৱালী বিবাহিত অবিবাহিত আজিকালি প্ৰায় সকলোৱে মানে চাকৰি চবৰে আছে প্ৰায় সকলোৰে সৰু হওক ডাঙৰ হওক সকলোৰে আছে আৰু সেই চাকৰিটো সকলোৰে বাবে দৰকাৰ হয় বাট সেই চাকৰিটোৰ কাৰণে সেই চাকৰিটোৰ পৰা তেওঁ যিমানখিনি ষ্ট্ৰেছ পাইছে বা চাকৰিটো কৰিবৰ কাৰণে বা মেইনটেইন কৰি চলিবৰ কাৰণে তেওঁ ঘৰখনৰ যি টেনশ্যন তেওঁ এনি টাইম তেওঁ মূৰত লৈ ঘূৰি ফুৰে সেইবিলাকে মানুহজনক টোটেলি ষ্ট্ৰেছ দি দিয়ে খুব বেছি ষ্ট্ৰেছ দি দিয়ে মহিলা এগৰাকী ওলাই গ'ল ঠিকে আছে কিন্তু তেওঁ ঘৰত টেনশ্যন থাকিব ল'ৰা ছোৱালীকেইটা সময় আহি পাইছে নে খোৱা লোৱা ঠিকে কৰিছে নে নাই ঘৰত যদি কোনোবা বেমাৰী আছে তেওঁ ঠিকে আছে নে নাই তেনেকৈ পুৰুষৰো ঠিক একেখিনিয়ে হ'ব তেওঁৰ টেনশ্যন তাৰ উপৰিও এই ষ্ট্ৰেছবিলাকে আমাৰ লাইফত আমাক শকত কৰাত খুব মানে নাম্বাৰ ওৱানত সেইটোৱে আছে ষ্ট্ৰেছ তো আমি কি কৰিম আমি ষ্ট্ৰেছৰ পৰা আমি নিজকে মুক্ত কৰি ৰাখিব নো ডাউট চবৰে লাইফত টেনশ্যন আছে বাট এনেকুৱা হ'ব নালাগে যে আপুনি সেই টেনশ্যনটো এনি টাইম মূৰত লৈ ঘূৰি আছে যিখিনি আপুনি এইটো চাবলৈ যে মোৰ লাইফত এইটো টেনশ্যন আছে এইটো টেনশ্যনৰ পৰা মই কেনেকৈ ইয়াৰ চলিউশ্যনটো কি আপুনি সেইটোতে মাথা মাৰিব আপুনি টেনশ্যন লৈ যেন থাকে তেনেহ'লে নহ'ব সেই টেনশ্যনটো আপুনি চলিউশ্যনটো বিচাৰিব লাগে তেতিয়া আপোনাৰ ষ্ট্ৰেছটো কমিব তাৰপিছত 2 নম্বৰটো হৈছে টোপনিটো চাওক আপুনি আপোনাৰ ধুনীয়া স্কিনৰ কাৰণে হওক গুড হেল্থৰ কাৰণে হওক আমাৰ কাৰণে এজন মানুহৰ কাৰণে সদায় এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় যে তেওঁ মিনিমাম মেক্সিমামত 8 ঘণ্টাতে টোপনি মাৰিব লাগে এতিয়া মানুহ এজনে যদি 8 ঘণ্টা নালাগে তেওঁ যদি খুব ধুনীয়াকৈ যেতিয়া মেক্সিমাম মানুহৰ এনেকুৱা হয় 4-5 ঘণ্টা হাৰ্ডলি তাকো নহয় ৰাতি বিছনাত পৰোতে 12-1 বাজিব তাকো টোপনি আহোঁতে আকৌ 2-3 ঘণ্টা লগাব তাৰপিছত উঠিব হয় তেনেকুৱা হ'লে কি হৈ যায় যেতিয়া আপোনাৰ টোপনিটো কম নহয় আৰু আপোনালোকে চাব আপোনালোকে যেতিয়া গোটেই দিনটো কষ্ট কৰে যিমান কষ্ট নকৰি আপুনি যদি এবাৰ ভালকৈ ৰাতিটো টোপনি মাৰিব পাৰে দেন আপোনাৰ কি হয় নেক্সট ডে মৰ্ণিঙলৈকে আপুনি একদম ফ্ৰেছ ফিল কৰে কিহৰ কাৰণে কাৰণ আমাৰ বডিৰ কাৰণে বেষ্ট মেডিচিন হৈছে আমাৰ টোপনিটো আমি যেতিয়া ৰাতি শুওঁ তেতিয়া আমাৰ বডিটো হিল হয় টোপনিৰ সময় আমাৰ গোটেই বডিটো হিল হৈ যায় আমাৰ যিমানখিনি ডেমেজ হৈছিলে যিমান ভাগৰ হৈছিলে আগদিনা সেই গোটেইখিনি আমাৰ হিল হ'ব নেক্সট কিন্তু আপুনি আজি আগদিনা আপুনি টোপনিটো কমকৈ মাৰিছে আপুনি আপোনাৰ বডি সেইখিনি এমাউণ্টত মানে ৰেষ্টটো নিদিলে যাৰ ফলত আপোনাৰ বডি সেইখিনি এমাউণ্টত আপোনাৰ বডি হিল কৰিব নোৱাৰিলে দেন নেক্সট ডে আপুনি ৰাতিপুৱা উঠোতে অলৰেডি আপোনাৰ বডিত আগৰ দিনাৰ ভাগৰখিনি থাকিবই তাৰ লগত আকৌ নেক্সট ডে আকৌ এড হ'ব তো তাৰ নেক্সট দিনা আকৌ এড হ'ব এনেকৈ গৈ কি হ'ব আপোনাৰ বডিটো
এনি টাইম ভাগৰুৱা হৈ থাকে যেতিয়া আপোনাৰ বডি ভাগৰুৱা হৈ থাকিব আপোনাৰ খানা হজম হওঁতে আপোনাৰ বডিয়ে খানাটো একচেপ্ট কৰোঁতে তাৰ পৰা আপোনাক ৰিজাল্ট দিওঁতে বহুত টাইম লাগে আপোনাৰ হজমৰ চিষ্টেমটো শ্ল' হৈ যায় তো আল্টিমেটলি কি হয় আপোনাৰ বডিত যি খাইছে আপুনি এইটো হোল্ড হৈ থাকে আৰু আপোনাৰ ৱেইট গেইন হ'ব আপুনি শকত হ'ব নেক্সট বহুতৰে বেয়া অভ্যাস আছে খানাত সদায় যেতিয়া যিয়ে নাখাওক তেওঁলোকে কেঁচা নিমখ খোৱাটো খুব বেয়া অভ্যাস মানুহে এই আগতে দেখিছিল ন এডভাৰটাইজমেণ্টত আহে নমক কম খায় আচ্ছা খায় চুটকি ভৰ নমক এনেকুৱা যে কৈছিলে আচলতে নিমখ আমি খুব কম পৰিমাণে খাব লাগে কাৰণ নিমখত আয়ডিন থাকে আয়ডিন ইজ অলছ' ইম্পৰ্টেণ্ট ফৰ আৱাৰ বডি বাট ইমানো বেছি নহয় আঞ্জা আমাৰ মানুহে এনেই আঞ্জা তৰকাৰী কিমানটা মানে খানা বনাব নৰ্মেল ভাতৰ লগত খাবৰ কাৰণে 4-5টাকে আইটেম সবতে নিমখ থাকিব সালাডতো নিমখ আৰু তাৰপিছত ভাতৰ লগত আকৌ এক্সট্ৰাকে যেতিয়া কেঁচা নিমখ এড কৰে তো মানুহজনে এবাৰতে কিমান বেছি নিমখ খাইছে আৰু নিমখে কি কৰে আপোনাৰ বডিত পানীটো হোল্ড কৰি ৰাখে আপোনাৰ বডিৰ পৰা পানীটো ওলাই যাব নিদিয়ে হোল্ড কৰি ৰাখে আৰু সেই কাৰণে আপোনাৰ বডিত পানীৰ পৰাও ৱেইট গেইন হয় যিটো কোৱা হয় ব্লটিং বুলি আৰু আপোনাৰ বডিত মানে টক্সিনখিনি যিখিনি টক্সিন থাকে মানে অলাগতিয়াল যিখিনি থাকিব সেইখিনি ওলাই যাব নিদিয়ে আৰু টক্সিনবিলাক উলিয়াবৰ কাৰণে আমি আচলতে কি কৰিব লাগে মই তাৰ বিষয়ে আপোনালোকক পিছত জনাম বাট বৰ্তমান মই কৈ আছোঁ যে এইকেইটা আপোনাৰ কি কি কাৰণ আপুনি শকত হৈ আছে দেন তাৰপিছত হৈ গ'ল 3টা কাৰণ ক'লোঁ এতিয়া তাৰ পিছৰ কাৰণটো হৈছে যে আপুনি যদি খুব মানে ঘনাই গাড়ীত যদি আপুনি জাৰ্ণি কৰি আছে সদায় বা 2-3 দিনৰ মূৰে মূৰে আৰু খুব লং ডিষ্টেন্সত যদি আপুনি জাৰ্ণি কৰি আছে দেন সেইটোতো আপোনাৰ কি হ'ব আপোনাৰ বডিত যিটো পানী সেই পানীটো আপোনাৰ বডিত হোল্ড হৈ যায় আপুনি যিমানখিনি পানী খাইছে সেইখিনি হোল্ড হ'ব আৰু আপোনাৰ ৱেইট গেইন হ'ব তো আৰু এইকেইটা ৰিজনৰ কাৰণে কি হয় মানুহ এজনৰ লাহে লাহে বডিটোত মানে হৰমনবিলাক ইনবেলেঞ্চ হ'ব ধৰে আমাৰ দেহত প্ৰত্যেকগৰাকী মহিলা প্ৰত্যেকজন পুৰুষৰে গাত কিছুমান হৰমন থাকে নিৰ্দিষ্ট এমাউণ্টত কিছুমান হৰমন থাকে যেতিয়া আপুনি আপোনাৰ লাইফষ্টাইলটো খেলিমেলি কৰিছে আপোনাৰ লাইফষ্টাইলত আপুনি খেলিমেলি কৰাৰ কাৰণে আপোনাৰ বডিত সেই খেলিমেলিটো পৰিব আৰু সেই খেলিমেলি যেতিয়া আপোনাৰ বডিত পৰিব ডেফিনেটলি আপুনি জন্ম হওঁতে বা আপুনি এইখিনি এজ পাওঁতে আপোনাৰ বডিত যিখিনি ডেভেলপমেণ্ট হৈছিলে যিটো এমাউণ্টত হৈছিলে সেই গোটেইখিনি আল্টিমেটলি উল্টা হৈ যাব বেলেঞ্চটো ইফাল সিফাল হ'ব আৰু যেতিয়া হৰমনখিনি ইনবেলেঞ্চ হ'ব তেতিয়া কি হয় বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এইটো দেখা গৈছে তেওঁলোকে থাইৰয়েড আৰু PCOD যেটো কিছুমানে সিস্ট বুলি কয় PCOD বা PCOS এইটো সমস্যাত পৰে এতিয়া PCOD কি বা PCOS কি সিস্ট কি বহুতে জানে মই ইয়াৰ ওপৰত মই ভাবিছো ইয়াৰ ওপৰত মই আকৌ ডিটেইলছ আপোনালোকৰ ভিডিও এটা বনাই দিম কি হয় কি নহয় বাট PCOD ইজ সামথিং দ্যাট যেটো বেমাৰত আপোনাৰ পিৰিয়ডছটো ৰেগুলাৰ নহয় আপোনাৰ বডিত খুব বেছি হেয়াৰ্স আহিব ধৰে তাৰ উপৰি আকৌ মুঠতে আপোনালোকৰ কি হয় মাহেকীয়াটো মানে নিয়মিতভাৱে নহয় খুব বেছি ৱেইট গেইন হৈ যায় আৰু তাৰ উপৰি সন্তানহীনতাৰো বা সন্তানহীনতাত ভুগে বা তেওঁলোকৰ মানে বাচ্চা কনচিভ কৰিবৰ কাৰণে খুব বেছি দিগদাৰী হয় তো এইবিলাক কিছুমান ৰিজন আৰু সেইটো মহিলাসকলৰ ক্ষেত্ৰত এইটো হয় বাট ষ্ট্ৰেছ লৈছে আপুনি আপোনাৰ লাইফত খুব বেছি হৰমনেল ইনবেলেঞ্চ আপুনি খানা কেতিয়া খাইছে কেতিয়া খোৱা নাই তাত যেতিয়া একো হিচাপ নিকাচ নাথাকিব প্ৰত্যেকজন মানুহৰে কি হয় থাইৰয়েড ডায়েবেটিছ এইবিলাক চব বেমাৰ আহিব অহাৰ পিছত আপোনাৰ বডিত ডেফিনেটলি আপোনাৰ ৱেইট গেইন হ'ব যিসকল মহিলাৰ পিৰিয়ডছটো ৰেগুলাৰ নহয় তেওঁলোকৰ ৱেইট গেইন হয় তেওঁলোকে লাহে ধীৰে ফুলিব ধৰে আৰু তেতিয়া আপুনি সেইটো কাৰণ আপুনি দুখ কৰি লাভ নাই মোক সন্মুখৰ মানুহজনে বা মুখৰ মানুহে মোক এতিয়া হাঁহি আছে মই শকত বুলি মই একো নাখাওঁ যদি আপুনি এইটো ভাবিছে মই একো নাখাওঁ একো নাখাই পেলাই মই ক্ষীণাম দেন আপুনি আৰু এটা নতুনকৈ ভুল কৰিছে
এই যেনেকৈ মানুহে বেছিকৈ খালে শকত হয় তেনেকৈ মানুহে কমকৈ খালেও শকত হয় মই কেৱল সেইসকলৰ কাৰণে কৈছোঁ যিসকলে ফুলি গৈ আছে যিসকলক এতিয়া আকৌ কিছুমানে কমেণ্ট কৰিব মোৰো এই গোটেইকেইটা আছে কিন্তু মইতো ক্ষীণাই আছোঁ কিবা এটা উপায়টো ক্ষীণোৱা যদি তুমি ক্ষীণ দেন ভেৰি গুড কিপ ইট আপ ক্ষীণ হৈ থাকা যিসকলে শকত হৈছে শকত হৈ পেলাই যিসকলে প্ৰব্লেমত পৰিছে আনে কথা কয় দুখ পাইছে মই সেইসকলৰ কাৰণেহে কৈ আছোঁ তো আপোনালোকে এইটো কথা মন দিয়ক যে আপোনালোকে নিয়মিত মতে আপোনালোকে পুষ্টিকৰ খানা খাওক সময়ৰ মূৰে মূৰে এতিয়া বহুত হয় মহিলাসকলৰ ৰাতিপুৱাই উঠি ঘৰৰ সকলো কাম বন কৰি খানা চানা বনাই তেওঁলোকে অফিচলৈকে বা চাকৰিৰ কাৰণে দৌৰিব লাগে দৌৰি তাৰ সময়মতে বাছখন তেওঁলোকে ধৰিব লাগিব তেতিয়াই তেওঁলোকে সময়মতে গৈ স্কুল বা যিকোনো তেওঁ যিটো চাকৰি কৰে তাত গৈ তেওঁ পাব তো তাৰ কাৰণে কি হয় দৌৰা দৌৰি কৰি থাকোঁতে তেওঁ নিজে খাবৰ কাৰণে সময় নহয় আৰু এনেও ৰাতিপুৱানো 6টা 6:30 কোনে এগালমান কিবা খাই পেলাই ওলাব পাৰিব তো কি হয় সেইকাৰণে মানুহ এজনৰ যিসকল মহিলা বা পুৰুষ চবৰে কি হয় সেইটো যেতিয়া আপুনি ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট আপুনি যেতিয়া সেইটোতে খেলি মেলি কৰে গোটেই দিনটোৰ কাৰণে আপোনাৰ গোটেই ছিষ্টেমটো আপোনাৰ খেলি মেলি হৈ যায় তো আপোনালোকে লগত এনেকুৱা কেৰি কৰিব ষ্টাৰ্ট কৰক কিবা খানা মগুমা বা ফল মূল এনেকৈ আপোনালোকে কেৰি কৰা ষ্টাৰ্ট কৰক যদি আপোনালোকে নিজৰ বডিটোক আৰু আপুনি যদি এইকেইটা ৰিজনৰ কাৰণে শকত হৈছে আৰু তাৰপিছত যদি আপুনি একো নোখোৱাকৈ ক্ষীণাও বুলি যদি ভাবিছে দেন বাকী একো নহয় আপোনাক ধুনীয়াকৈ হস্পিটেলাইজ কৰিব ঘৰৰ মানুহে আপোনাক কেইটামান ইনজেকশ্যন দিব সেইটোৱে হ'ব আপুনি তাৰ ফলত নিক্ষীণাই আপুনি উল্টা আপোনাৰ আৰু ৱেইট গেইন হ'ব যদি আপোনাৰ আফটাৰ প্ৰেগনেঞ্চি বা খুব বেছি এক্সেছ জাংক ফুড খোৱাৰ কাৰণে আপোনাৰ যদি ৱেইট গেইন হৈছে বা আপুনি শকত হৈ আছে দেন আপোনাৰ ডায়েট কৰিলে অকণমান এক্সাৰচাইজ কৰিলে ডেফিনেটলি আপুনি তাত গুড ৰিজাল্ট পাব সেইটো এটা কথা বাট যদি সেইকেইটা কাৰণত নহয় আপোনাৰ যদি মই কোৱা আজি এইকেইটা কাৰণত হৈছে দেন আপুনি নিজৰ হেল্থৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক আপোনালোকে সময়মতে খানা খাওক তাৰ উপৰি আপোনালোকে অকণমান এক্সাৰচাইজ কৰক অকণমান 5 মিনিট কৰিলে হ'ল 5 মিনিট কৰক 5 মিনিট কৰিলে হ'ল যেতিয়া আপুনি বাছত জাৰ্ণি কৰি আছে বা অফিচত আছে যেতিয়াই নাছে আপুনি খুব ধুনীয়াকৈ ষ্ট্ৰেইট হৈ বহি লওক পিঠিখন চিধা কৰি আৰু চকুকেইটা মুচি দীঘলকৈ আপুনি এটলিষ্ট 6 বাৰ উশাহ লওক খুব দীঘলকৈ উশাহটো লৈ 2 ছেকেণ্ডৰ কাৰণে হোল্ড কৰক তাৰপিছত উলিয়াই দিয়ক যাতে অক্সিজেনটো আপুনি খুব বেছি এমাউণ্টটো আপোনাৰ বডিত হোল্ড কৰে মানে বেছি সময়ত মানে 2 ছেকেণ্ড 3 ছেকেণ্ডৰ কাৰণে হোল্ড কৰিলে অক্সিজেনটো আপুনি খুব জোৰেকৈ টানি অলপমান হোল্ড কৰোঁ তাৰপিছত উলিয়াই দিয়ক সেইটো আপোনাৰ লাহে ধীৰে অকণমান গুড ৰিজাল্ট দিব আৰু পাৰে যদি গ্ৰীণ টি ইউজ কৰক গ্ৰীণ টি যেতিয়া খুব বেছি ভাগৰ ধৰে তেতিয়া আপোনালোকে গ্ৰীণ টি খাব পাৰে গ্ৰীণ টি বনাই পেলাই এটা আপোনালোকে ফ্লাস্ক এনেকুৱা কিবা এটা কেৰি কৰিব পাৰে যেতিয়া খুব বেছি ভাগৰ হয় বা আপোনাৰ ডিউৰিং জাৰ্ণি আপুনি অকণমানকৈ এক্সিভকৈ সেইটো খাই থাকিব সেইটো আপোনালোকক গুড ৰিজাল্ট দিব চ' এইটোৰ ওপৰত যদি মই ক'ব যাওঁ খুব বেছি দীঘলীয়া হৈ যাব তো মই ভাবি আছোঁ মই এতিয়া আপোনালোকৰ টক্সিনবিলাক উলিয়াব লাগে তাৰ কাৰণে কি কৰিব লাগে PCOD বুলি এটা বস্তু ক'লোঁ বেমাৰ এটা সেইটো কি হয় সেইটোৰ পৰা বাচিবৰ কাৰণে সেইটো যদি আপোনাৰ হৈছে আপুনি তেনেহ'লে কি ঘৰুৱা উপায় কৰিব এই আটাইখিনি কৈ পেলাই মই আকৌ নেক্সট ভিডিঅ' কৰি থাকিম বিউটি হ'লেতো অভাৰঅল গোটেইখিনি বিউটিতে পৰিব অকল মুখখন দেখাই যি দেখাই থাকিলেতো নহ'ব আপুনি যদি ভিতৰৰ ফালৰ পৰা আপুনি সুস্থ হ'ব নহয় তো এই আটাইখিনি ক'ম আহিবলগীয়া ভিডিঅ'সমূহত আপোনালোকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব বহুতে যেতিয়া খুব ধুনীয়াকৈ ৰিপ্লাই দিয়ে যে বহুত জানিব পাৰিছোঁ শিকিব পাৰিছোঁ তেতিয়া ভাল লাগে কাৰণ মই জাষ্ট যিখিনি মই নিজে ষ্টাডি কৰিছোঁ বা গম পাইছোঁ সেইখিনিয়ে মই দিবৰ কাৰণে চেষ্টা কৰোঁ মানুহৰ বৰ্তমান সময়ত মানুহে যিখিনি বস্তু ফেচ কৰি আছে খুব বেছি তো যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰি অলটো চিলেক্ট কৰিব চ' আজিলৈকে আহিছোঁ বাই